বৰদলগুৰি দুমনিচকী জিলা পৰিষদ সমষ্টিৰ অগপ প্ৰাৰ্থী চণ্ডীচৰণ চৌধুৰীৰ ব্যাপক প্ৰচাৰ অভিযান। কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব যদিও তেওঁ অপ্ৰতিৰোধ। দৰঙৰ চিপাঝাৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমে তুংগত উঠিছে। আজি দিনটোলৈ সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযানে খদমদম লগাই তোলা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ 4 জিলা পৰিষদ সমষ্টিৰ বৰদলগুৰি দুমনিচকী জিলা পৰিষদ সমষ্টিত অগপ তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী যুৱ সমাজকৰ্মী চণ্ডীচৰণ চৌধুৰী জিলা সমষ্টিটোত নিজৰ প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। আজি পুৱা দুৱৰীপাৰাত কেইবা শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভা এখনত উপস্থিত থাকি প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ ওপৰত বিশ্বাসযোগ্য বক্তব্য ৰাখি বিশ্বাস আৰু আস্থাৰে ৰাইজ মিত্ৰজোঁটৰ সমৰ্থনত মুকলিভাৱে ওলাই আহিছে বুলি উল্লেখ কৰে। পঞ্চায়ত নিৰ্বাচনত বৰদলগুৰি দুমনিচকী জিলা পৰিষদ সমষ্টিত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বুলি উল্লেখ কৰি কংগ্ৰেছ প্ৰাৰ্থীৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব যদিও এই নিৰ্বাচন তেওঁ অপ্ৰতিৰোধ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ধৰ্মেশ্বৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত প্ৰচাৰ সভাত বিজেপি নেতা কুলদীপ বৰুৱা, ধীৰেন্দ্ৰ ডেকা, অমূল্য দাস, চিপাঝাৰৰ পৌৰপতি পিনাক্ষী শৰ্মাও চমু বক্তব্য আগবঢ়ায়। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। তেখেতসকলকো মই আন্তৰিকভাৱে শ্ৰদ্ধা জনাইছোঁ। আই মাতৃসকল, আজিৰ সভাত উপস্থিত থকা মোৰ সন্মানীয় ৰাইজ, পোনপ্ৰথমে আমি আমাৰ তৰফৰ পৰা বহাগ বিহুৰ আন্তৰিক সেৱা জনাইছোঁ। এতিয়া নিৰ্বাচনী বতৰ, অহা 7 মে' তাৰিখে আমাৰ দ্বিতীয় পৰ্যায়ত পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা আমাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকল। ধৰ্মেশ্বৰ ডেকা ডাঙৰীয়া আপোনালোকৰ মাজলৈ পঠিয়াইছে দলীয় ধৰ্মেশ্বৰ ডেকা ডাঙৰীয়াক আপোনালোকৰ মাজলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আপোনালোকক পঠিয়াইছে। গতিকে আপোনালোকৰ বহুমূলীয়া ভোটটো ধৰ্মেশ্বৰ ডেকা ডাঙৰীয়া। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।